हेलो ভিউয়ার্স আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ টিভি আৰু ফেসবুক পেজৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি যে ভিডিঅ'টি কৰিবলৈ লৈছো সেই ভিডিঅ'টিৰ উদ্দেশ্য হৈছে ধানৰ চিটা হোৱাৰ কাৰণ, মানে ধানৰ মাজে মাজে চাব যে ধান এটা মৰি গৈছে, এইটোৰ কাৰণ কি বা এইটো হ'ল আচলতে মেইন কাৰণটো আপোনালোকে ম্যাক্সিমাম মানুহে জানে মাজৰা পোকা। সেই মাজৰা পোকা হোৱাৰ কাৰণটো কি আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই সম্পৰ্কে মই কৈছো। তাৰ আগতে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, মোৰ পেজটো ফ'ল' কৰা নাই, তেওঁলোকে যাতে ফ'ল' কৰি ৰাখে। এতিয়া মূল কথালৈ আহিছোঁ যে এই মাজৰা পোকা এইটো দেখিছে যে এইটো মানে ধানৰ যিটো মৰি যাব মাজে মাজে, এইটোৰ কাৰণ হ'ল মাজৰা পোকা বুলি কোৱা হয়। এই মাজৰা পোকৰ কাৰণে চাব ইফালে ধানটো বহুত বঢ়িয়া হৈছে, কিন্তু মাজতে অকণমান অসাৱধানতাৰ কাৰণে এই মাজৰা পোকাটো হ'ল আৰু মাজৰা পোকাটো তেওঁলোকে প্ৰথমতে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলে। এই মাজৰা পোকাটোৰ কাৰণটো আচলতে ধান এনেকুৱা এটা বস্তু যে ইয়াত মাজৰা পোকা আহিবই। যিমানে আপোনাৰ দামী পেষ্টিচাইড ইউজ নকৰক কিয়, যিমানেই বিষ প্ৰয়োগ নকৰক কিয়, ইয়াত মাজৰা পোকা আহিব। মাজৰা পোকটো কেতিয়া আহিব? যেতিয়া হেভি কি দিয়া হয়, মানে ইউৰিয়া দিয়া হয়, তাৰ পাছতেই কিন্তু মাজৰা পোকৰ আক্ৰমণ আৰম্ভ হয়। তাৰমানে ধানৰ 15 দিন 20 দিনৰ পৰাই মাজৰা পোকৰ আৰম্ভণি হয়। তেতিয়া আপোনালোকে কি কৰিব, তেতিয়াৰ পৰাই মানে উপযুক্ত বিষ প্ৰয়োগ কৰিব লাগে। মানে কেতিয়াবা হয় যে এটা ছিজনত আপোনাৰ 3বাৰ 4বাৰকৈ বীজ দিব লগা হ'ব পাৰে, সেইটো ধানৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। মাজৰা পোকা আমাৰ মানে বিভিন্ন ক্ষেত্ৰত চাওঁ যে মাজৰা পোকৰ ঔষধ মানে ভুলভাৱে দিয়া হয়। এই সাধাৰণ এটা মানে ঔষধ, সেইটোক আমি মাজৰা পোকৰ ঔষধ বুলি ভাবোঁ, বা কিছুমানে মাজৰা পোকৰ ঔষধ নজনাকৈ দিয়ে। যি কি নহওক, মোৰ ভিডিঅ'ৰ যিটো আপোনালোকে ডিছক্ৰিপশ্যনত পাব, সেই মাজৰা পোকৰ কি কি ঔষধ আছে, বজাৰত কি কি ঔষধ আছে, সেইবিলাক আপোনালোকে ডিটেইলছ পাই থাকিব। যি কি নহওক, এই যে মৰি যোৱাৰ কাৰণটো, এইটো আচলতে আজি ক'বলৈ ওলাইছিলোঁ যে ধানৰ সিচাবিলাক যে মৰি যায়, এইটোৰ মেইন কাৰণটো হ'ল মাজৰা পোক। আৰু এটা কাৰণ থাকিব পাৰে ইয়াতে, ব্লাষ্ট বুলি কোৱা হয়। ব্লাষ্টটো কেনেকুৱা আচলতে, এইটো যেনেকুৱা ব্লাষ্ট নহয়, কিন্তু ধানৰ মাজত চাব আপোনালোকে এনেকুৱা এটা ব্ৰাউন বা মুগা আকৃতিৰ, মুগা বৰণৰ কিছুমান কালাৰ হৈ আহিব। কি হৈ আহিব? ধান মানে পুৰি যোৱা বা মৰি যোৱাৰ নিচিনা এটা ভাৱ হ'ব। সেইটো হ'লে ধানৰ ব্লাষ্ট ৰোগ বুলি কোৱা হয়। সেইটোৰ কাৰণেও কিন্তু এই অৱস্থা হয়। গতিকে এইটোৰ মেইনলি দুটা কাৰণ ধানত দেখা যায়, এটা হ'ল মাজৰা পোক আৰু ব্লাষ্ট। এই মাজৰা পোকৰ কাৰণে যদি আপোনালোকে ঔষধ বিচাৰে, সেইটো কি হ'ব? মেইন ঔষধটো হ'ল আপোনালোকে চাই কোম্পানীৰ যিটো কি আছে এলাৰ্টটো হ'ল সকলোতকৈ ভাল ৰিজাল্ট কৰে। আৰু কিছুমান ঔষধ আছে আপোনালোকে ইউজ কৰিব পাৰে। আৰু ব্লাষ্টৰ কাৰণে যিটো কি আছে, এইটো নাগাৰ্জুন কোম্পানীৰ যিটো চিভিক, বজাৰত মানে আৰু বেলেগ ঔষধ আছে, সেইটোতো কাম দিয়ে, মানে ধৰক 60%, 70%, 80% কাম দিব। কিন্তু আমি ইউজ কৰা ঔষধৰ ভিতৰত যিটো চিভিক যিটো কোৱা হয়, এই চিভিকটো সকলোতকৈ বেছি কাম কৰে। গতিকে মুখ্য ঔষধ দুটা আপোনালোকক কোৱা হ'ল। আৰু বাকী ঔষধবিলাক কাম নকৰা নহয়, কিছুমানে কাম কৰে, মানে কৰিলেও ইয়াতকৈ যথেষ্ট কম কাম কৰে। সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো এইখিনিতে মই শেষ কৰিলোঁ।